যোৱা বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰে দিয়া প্ৰতিশ্ৰুতি বৰ্তমান সময়ত কোনো উন্নয়নৰ পৰিৱৰ্তন হোৱা নাই। বিজেপি চৰকাৰে প্ৰত্যেক বছৰে ৫ লাখকৈ নিবনুৱা আৰু ৫ বছৰত ২৫ লাখকৈ ছাত্ৰ-ছাত্ৰীসকলক চাকৰি দিব বুলি আশ্বাস দিছিল, কিন্তু এতিয়াও নিবনুৱা সমস্যাৰ সমাধান নহল। ব্যাপক কৰ্মসংস্থাপন সৃজিত কৰা আঁচনিভুক্ত কৰ্মচাৰী আছে, তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ দাবীক লৈ পেলাই আমি আজি ছাত্ৰ যুৱকসকলে ৰাজ্য জুৰি সমগ্ৰ অসম জুৰি আমি এই প্ৰতিবাদ বিক্ষোভ আন্দোলন সংগঠিত কৰিছোঁ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে ২০১৬ চনৰ নিৰ্বাচনৰ ইছ্যু হিচাপে ৰাইজৰ আগত প্ৰতি বছৰে ২ কোটিকৈ চাকৰি দিব বুলি প্ৰতিশ্ৰুতি দিছিল। ক'ত গ'ল এই চৰকাৰৰ প্ৰতিশ্ৰুতি? ক'ত গ'ল চৰকাৰৰ সংস্থাপনৰ শ্লোগান? এই চৰকাৰৰ সময়ছোৱাত বেছি সংখ্যক নিযুক্তিত কেলেংকাৰী হৈ আছে। এছআই কেলেংকাৰী, টেট শিক্ষকৰ নিযুক্তি কেলেংকাৰী জৰ্জৰিত হৈ আছে। আমাৰ দেশৰ কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰে ৫ বছৰত ২৫ লাখ কৰ্মসংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে, কিন্তু এইখন চৰকাৰে আমি লক্ষ্য কৰিছোঁ কৰ্মসংস্থাপন সৃষ্টি কৰাৰ পৰিৱৰ্তে তেওঁলোকে এই ৫টা বছৰত, এই ৬টা বছৰত দিনক দিনে তেওঁলোকে কৰ্মসংস্থাপন ছাঁটাই কৰিছে। আজি কল কাৰখানা বন্ধ হৈছে, উদ্যোগ প্ৰতিষ্ঠান বন্ধ হৈ গৈছে। আজি বিভিন্ন পেপাৰ কলকে আদি কৰি বিভিন্ন সূতা কল, আজি সাৰ কাৰখানা তেওঁলোকে বন্ধ কৰি দিছে। আজি তেওঁলোকে কোনো কৰ্মসংস্থাপন সৃষ্টি কৰিব পৰা নাই। বিজেপি চৰকাৰে যিমানেই ডাক ডল নবজাওক কিয়, শূন্য সহনশীলতাৰ কথা নকওক কিয়, আজি বিভিন্ন নিযুক্তিৰ ক্ষেত্ৰত এছআই কেলেংকাৰীকে ধৰি বিভিন্ন ক্ষেত্ৰত যি নিযুক্তি হৈছে, এই নিযুক্তিত তেওঁলোকে ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত কৰিছে। আজি চৰকাৰী আঁচনিৰ ক্ষেত্ৰত তেওঁলোকে চৰকাৰী আঁচনিৰ ক্ষেত্ৰত তেওঁলোকে কি কৰিছে? স্বজন্তকৰণ কৰিছে, বিজেপিকৰণ কৰিছে। এই কথা আমি আপোনালোকক জানিবলৈ দিছোঁ। উপায়বিহীন হৈ আজি বৰপেটা জিলাৰ সৰভোগ ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ গৃহ সমষ্টিত নিবনুৱা ছাত্ৰ সমাজে ৰাজপথত ওলাই আহিব লগা হৈছে। ছাত্ৰ ছাত্ৰীসকলে আৰু সচেতন শিক্ষিত সমাজসেৱকসকলে হুৱেৰ ইজ মাই জব শ্লোগানেৰে ৰাজপথলৈ পদযাত্ৰা কৰি বৰনগৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ত উপস্থিত হয়। অসমৰ ভেঞ্চাৰ শিক্ষা অনুষ্ঠানসমূহ অতি শীঘ্ৰে প্ৰাধিকৰণৰ ব্যৱস্থা কৰক। এছআই কেলেংকাৰী বুলি নহয়, আজি যিমান চৰকাৰী বিভাগত নিযুক্তি হৈছে সমগ্ৰ বিভাগতে চৰকাৰে ব্যাপক ধৰণৰ দুৰ্নীতি আৰম্ভ কৰিছে, ব্যাপক ধৰণৰ দুৰ্নীতি সংঘটিত কৰিছে। যিমানেই চৰকাৰে আজি শূন্য সহনশীলতাৰ কথা নকওক কিয়, আজি ৰাস্তা ঘাটৰ কামৰ পৰা আৰম্ভ কৰি বিভিন্ন নিযুক্তিৰ ক্ষেত্ৰত আজি এই চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত তেওঁলোকে ব্যাপক দুৰ্নীতি সংঘটিত কৰিছে, আমি লক্ষ্য কৰিছোঁ। বৰনগৰ ৰাজচক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ 8টা দাবীৰে খালী হৈ থকা পদসমূহ অতি শীঘ্ৰে পূৰণ কৰা, দুৰ্নীতিমুক্ত প্ৰক্ৰিয়াৰে নিযুক্তি প্ৰদান কৰা ইত্যাদিৰে আজি চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আমার এটাই কোয়েশ্চেন, আমার এটাই প্রশ্ন, হোয়ার ইজ মাই জব? আমার কর্মসংস্থান ক'ত? কাৰণ এইখন চৰকাৰে যুৱ সমাজক সাংঘাতিক ধৰণৰ এটা সপোন দেখুৱাইছিল। 5 বছৰত 5 লাখ চাকৰি, 25 লাখ চাকৰি, ইফালে 5 কোটি চাকৰি। গতিকে এই প্ৰশ্নবিলাকৰ ক্ষেত্ৰত আমাৰ যুৱ সমাজৰ, ছাত্ৰ সমাজৰ ক্ষোভ জ্বালা বুকৰ জ্বালাই চৰকাৰখনে অনুধাৱন কৰক। প্ৰতিটোৰ ক্ষেত্ৰতে দুৰ্নীতি। আজি এটা যদি পোষ্ট ওলায় লাখে লাখে পদপ্ৰাৰ্থী। আজি কেইদিনমান আগতে টেটৰ নিযুক্তি হৈছে, তাতেও দুৰ্নীতি। এছআই কেলেংকাৰীত দুৰ্নীতি, PNRDত দুৰ্নীতি, আবেদনকাৰী আবেদনৰ পৰাই নিযুক্তিলৈকে দুৰ্নীতি। এইখন চৰকাৰৰ ওপৰত লাহে লাহে যুৱ সমাজে আস্থা হেৰুৱাইছে। আমি আস্থা হেৰুৱাইছোঁ, কাৰণ নিযুক্তি নাই। আমাৰ বুকৰ জ্বালাই চৰকাৰখনে বুজাৰ কাৰণে চেষ্টা কৰা নাই। আমি গোটেই অসমতে আজি গোটেই অসমৰ পৰাই মুখ্যমন্ত্ৰীলৈকে স্মাৰক পত্ৰ যাব। তাৰে আন্দোলনৰ অংশ হিচাপে সৰভোগ চহৰতো আজি এই আন্দোলন হৈছে। এটাই প্ৰশ্ন, হুৱেৰ ইজ মাই জব? মোৰ কৰ্মসংস্থান ক'ত? এই প্ৰশ্নৰ উত্তৰ এই বিজেপি চৰকাৰে দিবলৈ দায়বদ্ধ, আৰু এই দায়বদ্ধতা তেওঁলোকে স্বীকাৰ নকৰিলে যুৱ সমাজে তেওঁলোকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ কাৰণে বাধ্য হৈছোঁ। যি সভাপতি, গতিকে এই দলৰ যি ভিজন ডকুমেণ্ট, এই দলৰ যি প্ৰতিশ্ৰুতি, ইয়াতে আটাইতকৈ ভালদৰে কাৰ্যকৰী হ'ব লাগিছিল। কিন্তু দুখৰ কথা, আজি এনৰেগাৰ ক্ষেত্ৰতে হওক, যিকেইটা এনৰেগাৰ মাজেদি গাঁৱৰ মানুহে কৰ্মসংস্থান পাইছিল, সেই এনৰেগাৰ আঁচনি এতিয়া ধোঁৱাচাঙত উঠিছে। বিভিন্ন ক্ষেত্ৰত আজি পঞ্চায়তত যিবিলাক কাম হৈছে আমি প্ৰশ্ন কৰিব নোৱাৰোঁ। তামাম সাংঘাতিক ধৰণে দালাল ৰাজ হৈছে। গতিকে এই সমষ্টিতে যেতিয়া এনেকুৱা অৱস্থা, অসমৰ বেলেগ সমষ্টিবিলাকত কি অৱস্থা হ'ব? নিশ্চিতভাৱে সৰভোগৰ যুৱ সমাজ, সৰভোগৰ ছাত্ৰ সমাজ অতি সচেতন। এই সচেতন ছাত্ৰ সমাজে নিশ্চয় ৰাজনৈতিকভাৱেও এটা সিদ্ধান্ত আগন্তুক দিনত গ্ৰহণ কৰিব।
হৰভোকৰ পৰা ৰমেশ তালুকদাৰৰ প্ৰতিবেদন চেনেল নৰ্থ ইষ্ট প্ৰতিটো পুৱাই প্ৰতিটো দিনে তোমাৰে মাতত দিঠক নামে জীৱনৰ বাটত উজুতি খালে সাহস দিবা যুঁজিবলে সুৰক্ষা তুমি আমাৰ জীৱনৰে ভৰসা তুমি আমাৰ সকলোৰে You give us strength every day, every day, every day, এভৰিডে সল্ট উত্তৰ পূবৰ সৰ্বাধিক বিক্ৰীত ব্ৰেণ্ড every day.